নমস্কাৰ বন্ধুসকল, মই পাৰ্থজিৎ শৰ্মা। আজি আকৌ আপোনালোকক আগৰ দৰে ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি এপ্ৰিল মাহৰ ২৬ তাৰিখ আৰু বহাগ মাহৰ ১২ তাৰিখ শনিবাৰ। আজি অসমীয়া শুভ মুহূৰ্ত হৈছে, আজি ব্ৰহ্ম মুহূৰ্ত পৰিছে। ৰাতিপুৱা ৫টা ৬ পৰা ৫টা ৪০লৈকে আধ্যাত্মিক কাম বা ধ্যান কৰিব পাৰে। আজি অভিজিত মুহূৰ্ত পৰিছে, যোনটো একেবাৰে ভাল সময়। ১১টা ৪৮ পৰা ১২টা ৩৮লৈকে দুপৰীয়া। এইটো টাইমত আপুনি গুৰুত্বপূৰ্ণ কাম, নতুন কামৰ আৰম্ভণি আদি কৰিব পাৰে। আৰু আজি সূৰ্যোদয় হ'ব আপোনাৰ ৰাতিপুৱা ৫টা ৬ আৰু সূৰ্যাস্ত হ'ব ৬টা ৬। প্ৰথমতে ক'বলৈ গ'লে আপোনালোকে ভিডিঅ'টো চোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, লগতে আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, লগতে তলত ওম শ্ৰী গণেশায় নমঃ বুলি কমেণ্ট এটা কৰি দিব। প্ৰথমতে আহিছোঁ মেঘ ৰাশিলৈ। ক্ৰীড়াত আজি সুযোগ আহিব পাৰে, কিন্তু হঠাতে সিদ্ধান্ত ল'ব নালাগে। পৰিয়ালৰ মাজত সম্প্ৰীতি হ'ব। ৰিস্কি বিনিয়োগ নকৰিব আজি, অৰ্থৰ ক্ষেত্ৰত কৈছে। প্ৰেমৰ অনুভূতি আজি ভাল হ'ব বুলি কৈছে, খোলাখুলিকৈ প্ৰকাশ কৰক। পানী যথেষ্ট খাব, মূৰৰ বিষ হ'ব পাৰে বুলি কৈছে। ৰঙা ৰঙৰ ফুল মন্দিৰত দান কৰিবলৈ কৈছে, সমাধান কৰিছে। শুভ ৰং ৰঙা। ইয়াৰ পাছত আহিছোঁ আমি বৃষ ৰাশি। মিশ্ৰিত দিন, পেছাদাৰী কামত আজি ভাল হ'ব, স্কিলদায়ক কামত। সামাজিক সম্পৰ্ক আজি আনন্দ দিব বুলি কৈছে, ঠিক আছে। অৰ্থ কৈছে অকল্পনীয় লাভ হ'ব বুলি কৈছে, আজি আনএক্সপেক্টেড পইচা হ'ব পাৰে বুলি কৈছে, ঠিক আছে। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে, স্পষ্টকৈ কওক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। সমাধান আজি ওম নমঃ শিৱায় 11 বাৰ জপ কৰিবলৈ কৈছে, ঠিক আছে। আজি শুভ ৰং দিছে গুলপীয়া। ইয়াৰ পাছত আছোঁ আমি মিথুন ৰাশিলৈ, জেমিনি। সৃষ্টিশীল ভাৱনা বাঢ়িব, ভ্ৰমণৰ পৰিকল্পনা আজি পলম হ'ব পাৰে, বাজেটত থাকক বুলি কৈছে। ৰোমান্টিকভাৱে দিনটো পাৰ হ'ব আজি। শ্বাস প্ৰশ্বাসত ব্যায়াম কৰিবলৈ কৈছে। গৰুক সেউজীয়া শাক পাচলি খাবলৈ দিবলৈ কৈছে, ঠিক আছে। শুভ ৰং সেউজীয়া, যিয়ে বুদ্ধি আপোনাৰ বৃদ্ধি কৰিব। ইয়াৰ পাছত আহিছোঁ আমি কৰ্কট ৰাশি, কেঞ্চাৰ। আৱেগিক স্পষ্টতা আহিব, পৰিয়ালৰ সমৰ্থন শক্তিশালী বুলি কৈছে। আজি পইচা কাকো ধাৰলৈ দিবলৈ শেষ দিছে। কোনোবাই যদি পইচা বিচাৰে ডাইৰেক্ট না বুলি ক'ব। আৰু পৰাপক্ষত আজি দিনটো ধাৰলৈ পইচা নিদিব। ধাৰলৈ পইচা দিলে আজি ৰিকভাৰী কৰাৰ প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। প্ৰেমত আজি দিছে সংগীত কৃতজ্ঞতা জনাওক বুলি কৈছে। আপোনাৰ প্ৰেমিক প্ৰেমিকাক কৃতজ্ঞতা জনাবলৈ কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে টোপনিত আজি গুৰুত্ব দিবলৈ কৈছে আপোনাৰ, ঠিক আছে। টোপনিৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দিয়ক, তেতিয়া আৰু ভাল হ'ব। সমাধান দিছে ভোলানাথক আজি গাখীৰ অৰ্পণ কৰিবলৈ কৈছে। আজি মহাদেৱ শিৱ মন্দিৰত গৈ পেলাই আজি আপোনাক গাখীৰ অৰ্পণ কৰিবলৈ কৈছে, ঠিক আছে। শুভ ৰং দিছে ৰূপাহী মানে ৰূপালী ৰঙৰ কাপোৰ পিন্ধিবলৈ কৈছে। ইতিবাচক শক্তি আনে ৰূপালী ৰঙে, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি ৫ নম্বৰ ৰাশি, কৰ্কট ৰাশি, সিংহ। ৫ নম্বৰ ৰাশিলৈ আহিছোঁ, সিংহ ৰাশি, লিঅ'। নেতৃত্বৰ দক্ষতা ফুটিব বুলি কৈছে, অহংকাৰৰ পৰা বাচক। অৰ্থৰ ক্ষেত্ৰত কৈছে আলোচনাৰ বাবে শুভ দিন, মানে আজি পইচা পাতিৰ কথা আপুনি আলোচনা কৰিব পাৰে, তেতিয়া আপোনাৰ উন্নতি হ'ব পাৰে, ঠিক আছে। প্ৰেমত আজি একেলগে সময় কটাবলৈ কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সৰু সৰু প্ৰব্লেম হ'ব পাৰে বুলি কৈছে। সমাধান দিছে শনিবাৰে সৰিয়হৰ তেলৰ দীপ জ্বলক। যিহেতু আজি শনিবাৰ, সেইটো কাৰণে আপোনাক সৰিয়হৰ তেলেৰে চাকি জ্বলাবলৈ কৈছে, ঠিক আছে। আজি ঘৰৰ আগপিনে জ্বলাই দিব আপুনি, ঘৰৰ মুখত আজি সৰিয়হৰ তেলে চাকি জ্বলাই দিব, তেতিয়া আৰু ভাল হ'ব আপোনাৰ সিংহ ৰাশি ব্যক্তিসকলৰ কাৰণে কৈছোঁ, ঠিক আছে। আজি আপোনাৰ শুভ ৰং দিছে হালধীয়া ৰং, ঠিক আছে। সোণালী হালধীয়া সোণালী একেই, দেখিবলৈ একেই হয়। সেইটো কাৰণে আপুনি গল্ডেন কালাৰ বা য়েল্ল' কালাৰৰ কাপোৰ পিন্ধিলেও হ'ব আজি দিনটো আপোনাৰ, বা ৰুমাল এখন লগত লৈ ফুৰিব। ইয়াৰ পাছত হৈছে আমি কন্যা ৰাশি, ভাৰ্গলৈ। আত্ম উন্নয়নত গুৰুত্ব দিব, পলম হোৱা কাম শেষ হ'ব পাৰে বুলি কৈছে। যোনটো কাম বহু দিনৰ পৰা ফচি আছিলে, সেই কামটো আজি আপোনাৰ শেষ হ'ব পাৰে বুলি কৈছে কন্যা ৰাশি ব্যক্তিসকলৰ। অৰ্থৰ ক্ষেত্ৰত কৈছে ভৱিষ্যতৰ বাবে সঞ্চয় কৰক কৈছে বুলি কৈছে। ভৱিষ্যতৰ বাবে আজি আপোনাৰ সঞ্চয় কৰিবলৈ কৈছে, তেতিয়াহে আপোনাৰ ফিউচাৰ প্লেনিং কৰক। LIC ইনভেষ্টমেণ্ট কৰক, বা PLI ইঞ্চুৰেঞ্চ PLI খোলক, তেতিয়া আপোনাৰ ভৱিষ্যতৰ বাবে বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক, তেতিয়া আপোনাৰ সঞ্চয় কৰিবলৈ কৈছে আপোনাৰ মুঠতে, ঠিক আছে। প্ৰেমত আজি অনুভূতিবোৰ খোলাখুলিকৈ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কোকা-কোলা, স্প্ৰাইট সেইবিলাক কমকৈ খাবলৈ কৈছে, ঠিক আছে। বা কফিও কমকৈ খাবলৈ কৈছে। সমাধান দিছে বগা কাপোৰ দুখীয়া মানুহক দান কৰিবলৈ কৈছে, ঠিক আছে। শুভ ৰং আজি বগা দিছে, যিয়ে আপোনাৰ পবিত্ৰতা আনে বা পিচফুল আনে, ঠিক আছে। ইয়াৰ পাছত আহিছে আমি তুলা ৰাশি, লিব্ৰালে। ব্যক্তিগত আৰু স্কিলফুল কামত জীৱনত ভাৰসাম্য ৰাখক বুলি কৈছে। আইনী কামত লাভ হ'ব পাৰে বুলি কৈছে আজি দিনটো, ঠিক আছে। অৰ্থৰ ক্ষেত্ৰত কৈছে যে অকল্পনীয় খৰচ হ'ব পাৰে বুলি কৈছে, সেইটো কাৰণে খৰচটো আজি মানে আপুনি মিলাই চলক। খৰচটো আপুনি লিমিটেশ্যন কৰক আজি, ঠিক আছে। মানে বহুত বেছি খৰচা হৈ যাব পাৰে আজি তুলা ৰাশি ব্যক্তিসকলৰ, মানে আজি লিমিটত চলিবলৈ কৈছে, ঠিক আছে। প্ৰেমত মৰমৰ কথাই সম্পৰ্ক ঠিক কৰে বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত, ঠিক আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ষ্ট্ৰেছ কমাবলৈ যোগাভ্যাস বা মেডিটেশ্যন কৰিবলৈ কৈছে, ঠিক আছে। সমাধান দিছে আজি সোণৰ আঙুঠি সোঁহাতত পিন্ধিবলৈ কৈছে। আপোনাৰ যদি সোণৰ আঙুঠি আছে, তেতিয়াহ'লে আপুনি সোঁহাতত পিন্ধক, নতুবা এটা পাইৰাটৰ আঙুঠি যোনটো 800-900 টকাতে পায়, তেনেকুৱা আঙুঠি লৈ ল'ব। সেইটো বহুত ভাল, মানে শনিৰ ক্ষেত্ৰতো ভাল আৰু বহুত ক্ষেত্ৰত ভাল। যদি আপোনালোকক পাইৰাটৰ বিষয়ে ভিডিঅ' লাগে বা বিভিন্ন ধৰণৰ জেমছনৰ বিষয়ে ভিডিঅ' লাগে, তলত কমেণ্ট কৰি দিব, মই বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। ইয়াৰ পাছত দিছে শুভ ৰং নীলা, যিয়ে সম্প্ৰীতি বঢ়ায়, ঠিক আছে।
ইয়াৰ পাছত আহিছোঁ আমি বৃশ্চিক ৰাশি স্কৰপিঅ'লৈ। পৰিৱৰ্তনৰ দিন দেশ এৰক কেৰিয়াৰ উন্নতি বুলি কৈছে। পৰিৱৰ্তনৰ দিন আজি আৰু কেৰিয়াৰ উন্নতি হ'ব বুলি কৈছে। চাকৰি বাকৰিত নতুনকৈ প্ৰমোশ্যন হ'ব পাৰে, সেইটো কাৰণে ভাল দিন আজি আপোনাৰ কেৰিয়াৰ উন্নতি হ'ব বুলি কৈছে। ঠিক আছে, আজি আপোনাক জুৱা খেল খেলিবলৈ হাক দিছে। জুৱা খেল খেলিবলৈ মানে গেমলিং চেমলিং যোনটো IPL-ত চাট্টাবাজি ড্ৰিম11 সেইবিলাকত আজি চাট্টা বাট্টা লগাব হাক দিছে। বা ট্ৰেডিঙো নকৰিব, ট্ৰেডিঙতো বা ফৰেক্স ট্ৰেডিং বা ট্ৰেডিংবিলাক নকৰিব, সেইটো কাৰণে বহুত বেয়া মানে আজি দিনটো। ঠিক আছে, ট্ৰেডিং চেডিঙৰ কাৰণে। প্ৰেমত কৈছে আজি অন্তৰৰ কথা জনাওক বুলি কৈছে। যোনটো কথা আপুনি বহুত দিনৰ পৰা আজি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক আজি প্ৰপ'জ কৰিম বুলি ভাবি আছিলে, সেইটো আজি জনাই দিবলৈ কৈছে। কি হ'ব দেখা যাব, মানে ৰিস্ক লৈ পেলাই আপোনাক জনাই দিবলৈ কৈছে আজি বৃশ্চিক ৰাশি ব্যক্তিসকলক। ঠিক আছে, স্বাস্থ্যৰ ক্ষেত্ৰত আজি গৰম পানীৰে শৰীৰ শুদ্ধ হ'বলৈ কৈছে। গৰম পানীত আজি আপুনি গংগা জল অকণমান দি পেলাই বা তুলসী বা দুটা দি আজি গাটো ধুবলৈ গৈছে, তেতিয়া আপোনাৰ ভাল। মই পৰাপক্ষত গাটো ধুয়ে ভাল, মানে গৰম পানী দি গাটো ধুই গৰম পানী অকণমান লৈ গাটো ধুই দিবলৈ কৈছে। বা আপুনি কি কৰিব, গৰম পানী দি পেলাই ঘৰত ছটিয়াই দিব, মানে গৰম পানীত ভালকৈ পানী দি পেলাই যাতে ধৰি ল'লোঁ গংগা জল দিলে বা তুলসী পাত দি ঘৰটো ছটিয়াই দিবলৈ কৈছে, তেতিয়া আৰু ভাল হ'ব বৃশ্চিক ৰাশি ব্যক্তিসকলৰ কাৰণে। ঠিক আছে, ইয়াৰ পাছত হৈছে আমি ধনু ৰাশিলৈ। আধ্যাত্মিক উন্নতি হ'ব পাৰে বুলি কৈছে। ভ্ৰমণৰ পৰিকল্পনা সলনি হ'ব পাৰে বুলি কৈছে। অৰ্থ ক্ষেত্ৰত আজি কাকো পইচা পাতি ধাৰলৈ দিবলৈ হাক দিছে। কোনোবাই বিচাৰিলে পইচা পাতি নিদিব, ৰিকভাৰী হ'বলৈ প্ৰব্লেম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি এডভেঞ্চাৰৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ কৈছে। মানে নতুনকৈ আপোনাৰ নতুন নতুন জেগা ফুৰিবলৈ কৈছে, তেতিয়া আপোনাৰ এডভেঞ্চাৰৰ ফলত আজি আপোনাৰ ভাল হ'ব বুলি কৈছে। ঠিক আছে, স্বাস্থ্যত আজি মাংসপেশী বিষ এৰাবলৈ সজালক বুলি কৈছে। মাংসপেশীৰ বিষ হ'ব পাৰে বুলি কৈছে আজি। ঠিক আছে, সমাধান অনুসৰি দিছে গুড় দুখীয়াক দান কৰিবলৈ কৈছে। মানে যোনটো গুড় যে সেইটো আপোনাৰ দুখীয়া গৰীব মানুহক দান কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ ভাল হ'ব আজি দিনটো। ঠিক আছে, শুভ ৰং আজি কমলা ৰং দিছে, আপোনাৰ বাবে ভাগ্যশালী ৰং। ইয়াৰ পাছত হৈছে আমি মকৰ ৰাশি কেপ্ৰিকনলৈ। কঠোৰ পৰিশ্ৰমে ফল দিব, পৰিয়ালৰ দায়িত্ব বাঢ়িব বুলি কৈছে। আজি পইচা পাতিৰ ক্ষেত্ৰত ভাল। ঠিক আছে, আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত সৰু সৰু কথা তৰ্ক কৰিবলৈ হাক দিছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ব্লাড প্ৰেছাৰটো জুখি থাকিব কৈছে মকৰ ৰাশি ব্যক্তিসকলক। বাঢ়ি যাব পাৰে, টেবলেট খাই থাকক, তেতিয়া আপোনাৰ কাৰণে ভাল। আৰু আজি সমাধান দিছে শনিদেৱক পূজা কৰিবলৈ কৈছে আজি আপোনাৰ। ঠিক আছে, যোনবিলাক মকৰ ৰাশি ব্যক্তিসকলক তেওঁলোকক আজি শনিদেৱক পূজা কৰিবলৈ দিছে। আৰু শুভ ৰং দিছে ক'লা। ইয়াৰ পাছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। নতুন ভাৱনা আজি সফল হ'ব পাৰে। সামাজিক সম্পৰ্ক বাঢ়িব। অৰ্থ ক্ষেত্ৰত বুদ্ধিমাত্ৰাৰে বিনিয়োগ কৰক। প্ৰেমৰ ক্ষেত্ৰত এটা আচৰিত অদ্ভুত ঘটনা ঘটিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অলসতা এৰিবলৈ সক্ৰিয় হওক বুলি কৈছে। আলসটো এৰিবলৈ কৈছে, আপোনাৰ যোনটো এলেহুৱা ভাৱটো। ঠিক আছে, সমাধান দিছে এজোপা গছ ৰোপণ কৰিবলৈ। যিকোনো ধৰণৰ গছ এজোপা আজি আপুনি ৰোপণ কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ ভাল হ'ব আজি দিনটোত। ঠিক আছে, আৰু শুভ ক্ষেত্ৰত কৈছে আজি নীলা ৰংটো আপোনাৰ বাবে ভাল। ইয়াৰ পাছত হৈছে আমি শেষত ৰাশি মীন ৰাশিলৈ। অন্তৰৰ কথাই পথ দেখুৱাব বুলি কৈছে, বেছি চিন্তা নকৰিব বুলি কৈছে। ঠিক আছে, অৰ্থ ক্ষেত্ৰত দান ধৰ্মে আশীৰ্বাদ দিবলৈ কৈছে। কাৰোবাক ডনেশ্যন কৰিবলৈ কৈছে, দুখীয়া গৰীব মানুহক বা বিভিন্ন ধৰণৰ নিডি পিপুলক ডনেশ্যন কৰিবলৈ কৈছে। ঠিক আছে, প্ৰেমৰ ক্ষেত্ৰত গভীৰ আৱেগিক সম্পৰ্ক গঠন হ'ব বুলি কৈছে। গভীৰ ইম'চনেল সম্পৰ্ক গঠন হ'বলৈ বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্ক্ৰীন টাইম কমাওক বুলি কৈছে। ঠিক আছে, মোবাইলৰ যোনটো স্ক্ৰীন টাইম সেইটো একেদিনে মোবাইল চোবাইল চাই থাকিব কৈছে, সেইটো কাৰণে চাই থাকিব হাক দিছে আজি মীন ৰাশি ব্যক্তিসকল। ঠিক আছে, সমাধান দিছে আজি সূৰ্যদেৱক পানী অৰ্পণ কৰক। আজি আপোনাৰ কালাৰ হৈছে সামুদ্ৰিক সেউজীয়া, যিয়ে শান্তি দিয়ে। ঠিক আছে, আজিৰ দিনটোৰ শুভ সময় হৈছে 10টাৰ পৰা 12টা বজাত গুৰুত্বপূৰ্ণ কামৰ বাবে। সন্ধিয়াৰ পাছত কাজিয়া পচাল নকৰিব। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ৰাশিফলবিলাক ইন ডিটেইলছ দিওঁ, আপোনালোকৰ লগৰ মানুহবিলাকো শ্বেয়াৰ কৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আৰু সাহস পাওঁ। যিহেতু অলপ সাহসবিলাক কমি গৈছে। আৰু তলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ কৰি আপোনালোকৰ লগৰ মানুহক শ্বেয়াৰ কৰি দিব। ঠিক আছে, ধন্যবাদ। ওম শ্ৰী গণেশায় নমঃ।